সদৌ অসম মধ্যাহ্নভোজ কৰ্মচাৰী ইউনিয়নে আজি 1 নৱেম্বৰৰ পৰা 4 নৱেম্বৰ তাৰিখলৈকে পিকেটিং কাৰ্যসূচী ৰাখিছোঁ অল অসমতে। এই কাৰ্যসূচী সফল নোহোৱালৈকে যদি চৰকাৰে এই কাৰ্যসূচী সফলতাৰ পিছত আমাক কোনো ধৰণৰ আশ্বাস প্ৰদান কৰে তেনেহ'লে যদি আমি কাৰ্যসূচী কৰিবৰ কাৰণে বন্ধ কৰোঁ। যদি চৰকাৰে আমাৰ কোনো ধৰণৰ পদক্ষেপ হাতত নলয়, আমাৰ প্ৰতি কোনো সঁহাৰি নজনায়, তেনেহ'লে আমি ইয়াৰ পৰা যৌনী আন্দোলন কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। আগলৈ আমি যৌনী আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত আছোঁ। কাৰণ যদি কোনোবা ইয়াতে যদি কোনোবা এই কাৰ্যসূচী পিকেটিং কৰি থাকোঁতে কোনোবা ৰাস্তাত দুৰ্ঘটনা হয় বা কিবা এটা বিপদ হয়, কোনোবা এক্সিডেণ্ট হয়, এইটোৰ কিন্তু দায় চৰকাৰ বা প্ৰশাসনে। অলৰেডি আমি 15 দিন আগতে জাননী এখন দিছোঁ, কোনো ধৰণৰ পদক্ষেপ তেওঁলোকে লোৱা নাই। আৰু যদি স্কুলত যদি আমি কাম হেৰুৱাব লগা হয়, যদি আমাৰ মহিলাবিলাকে 60 বছৰ হ'ব লগা হ'লে মানে পেঞ্চন পাব লগা হয়, আমি সুদা হাতেৰে পেঞ্চন পাব লাগে। এইটো 1 নম্বৰ বিষয়। যদি 2 নম্বৰ বিষয় যদি হৈছে, যদি আমাৰ কৰ্মস্থলীত কাম কৰি থাকোঁতে কোনোবা ৰান্ধনী দুৰ্ঘটনা হয় বা জুয়ে পুৰে বা কিবা এক্সিডেণ্ট হয়, তেওঁলোকৰ বিধি ব্যৱস্থা কোনে ল'ব? তাৰ বাবে চৰকাৰৰ তাত আমি বাৰ অনুৰোধ কৰিছোঁ যে 3 লাখ টকা এটা এককালীন সাহায্য দিবৰ কাৰণে ব্যৱস্থা কৰক, চিকিৎসাখিনি দিবৰ কাৰণে ব্যৱস্থা কৰক। কোনো ধৰণৰ পদক্ষেপ নলয়। নোৱাৰে যদি আমাৰ ইতিমধ্যে দুৰ্গা পূজা গৈছে, আমাৰ ইতিমধ্যে 8,000 টকা পাব লগা আছিল। 8,000 টকা আমি ৰিলিজ কৰি আনিছোঁ। BTC চৰকাৰে আমাক 6,000 টকা দিছে, 4,000 টকা দিছে, 2,000 টকাবোৰ আৰু বজাই থৈ দিছে। এতিয়া এই 2,000 টকা কেতিয়া দিয়ে সেইটো মই নাজানো। আৰু অসম চৰকাৰে যেতিয়া কেন্দ্ৰীয় পইচাটো দিছে, তেওঁলোকে এতিয়া দিছে নিদিছে সেইটোও আমি নাজানো। 8,000 টকা পাব লগা আছিল, 8,000 টকা পোৱা নাই, আমি 4,000 পাইছোঁ। আৰু BTC চৰকাৰে কৈছে যে 2,000 টকাটো আৰু পাব লাগিছে। 8,000 টকাটো পাব লগা আছিল, 8,000 নাপালোঁ। কিন্তু ঈদ বা দুৰ্গা পূজা কিবা খ্ৰীষ্টমাছ আহিলে যে আমি যে কিছু এটা পইচা পৰিমাণ পাব লাগে, আমিনো কিমান টকাত কাম কৰিছোঁ এই কথা কিন্তু চৰকাৰে নিশ্চয় জানে। যিহেতু চৰকাৰে আঁচনি চলাই আছে, চৰকাৰে নিশ্চয় জানে ইয়াতে দুখীয়া মহিলাবিলাকে কিমান ধৰণৰ কাম কৰি আছে। যদি আমি কাম কৰি আছোঁ, আজি যদি হেডমাষ্টাৰ এজনক যাই দৰখাস্ত এখন দিব লাগে, এপ্লিকেশ্যন এখন দিব লাগে যে আপোনালোকৰ পৰা আমি কালি স্কুলত নাহোঁ, ছাৰ আমাৰ কিবা কাৰ্যসূচী আছে, তোমালোকৰ কাৰ্যসূচী আছে কি আছে সেইটো আমি নামানো, চৰকাৰে সেইটো আমাক নামানে। আমি সদায় মিড ডে মিল দিব লাগে। সদায় যদি মিড ডে মিল দিব লাগে, আপোনালোকে আমাক পইচা দিছে কিমান? 33 টকা 33 পইচা দিছে। আৰু যদি মান্থলি 1500 টকা যদি আমি 50 টকা পাওঁ, 50 টকা দি আমি চাউল কিনিম নে, দালি কিনিম নে, ল'ৰা ছোৱালী স্কুলৰ খৰচ দিম? আপোনালোকে এবাৰ বিবেচনা কৰি চাওক। ইমান মিডিয়াত আমি যিমানবাৰ কাৰ্যসূচী কৰিছোঁ, সদায় দিনে আমি মিডিয়াবিলাকক দিওঁ যে মিডিয়াবিলাক আমাৰ পৰা লিখি লোৱাৰ পিছত না আমি ফেচবুকত পাওঁ, নে ক'ৰবাত নিউজ চেনেলত পাওঁ, না ক'ৰবাত পাওঁ, নিজৰ হোৱাটছআপ গ্ৰুপত পাওঁ। কেৱল হোৱাটছআপ গ্ৰুপত পালে নহ'ব নহয়, হোৱাটছআপ গ্ৰুপ চবৰে নাই। সেনে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যদি আমাৰ সহযোগিতা অংশগ্ৰহণ কৰিব আহিছে, এই চেনেলৰ জেগা যাতে চৰকাৰৰ ঘৰত এই বাৰ্তাখিনি যায়।